নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভ্লগটো একদম ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱা শুই উঠি গোটেই কাম বনখিনি কৰি গা পা ধুই মই গোহাঁই চাকি দি আছোঁ এতিয়া। ঠিক আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু চোৱাৰ পিছত কেনে লাগিল প্লিজ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া বনাব আহিছোঁ মই চাহ, ৰাতিপুৱাৰ চাহকাপ আৰু এতিয়া বনাইছোঁ লাল চাহত দিম আদা, জালুক আৰু তুলসী পাত গোটেইখিনি বটি থৈ দিছোঁ। এতিয়া ভাত বনাম, ভাতৰ কাৰণে চব ৰেডি কৰা হৈছে। এয়া ৰাজমাহ তিয়াই থোৱা হৈছিল যোৱাকালিয়ে। আজি ৰাজমাহ আলু দি পনীৰ বনাম। আমাৰ কাৰণে আছে হাঁহৰ মাংস, যিহেতুকে মায়ে দেউতাই একদম টোটেল ভেজিটেৰিয়ান, তেওঁলোকে মাছ মাংস নাখায়, সেইকাৰণে আমাৰ মাছ মাংস থকা দিনা পনীৰ থাকেয়ে। এয়া ৰাজমাহ বহাইছোঁ। আপোনালোকক এজোপা মধুৰিআম গছ দেখাম। ইমান সৰু মধুৰিআম গছডালত ইমান ফল লাগিছে, আচৰিত মানিছোঁ আমি। প্ৰায় ইয়াতে কিজানি 100টামান ফল লাগিছে ইমান অকণমান গছডালত। গোটেই ডাল ভৰি ভৰি লাগিছে। যোৱাবাৰ বেছি লগা নাছিল, 10টামান লাগিছিল নেকি গছডালত, কিন্তু এইবাৰ ইমান ফল লাগিছে ইমান অকণমান গছডালত। বেছি ডাঙৰ নহয় এই গছডাল, বেছি বছৰ হোৱা নাই, সৰু, কিন্তু বহুত সোনকালে ফল লাগিছে। এয়া দেখিছেনে? আৰু ফলকেইটা যেতিয়া ডাঙৰ হয় বহুত মিঠা আৰু বহুত ডাঙৰ হয় ফলকেইটা। ডাঙৰ হ'লে দেখাম বাৰু। আৰু এডাল গছ দেখাওঁ। আমাৰ এয়া আমলখি লাগিছে, আমলখি গছ আছে আমাৰ। এয়া ফল লাগিছে। পলম হ'ল যিহেতুকে এতিয়া মই ভাতত লাগো যায়, ভাত বহাওঁ। এয়া মই পাকঘৰত আহিলোঁ আৰু এতিয়া ভাত বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া ঔটেঙাও আনিছে, ঔটেঙাও বনাব লাগিব এতিয়া। এয়া ঔটেঙা। আজি দুপৰীয়াৰ স্পেচিয়েল হ'ল আমাৰ হাঁহৰ মাংস, একদম তেজাল হাঁহ। দেখিছেনে? মাংসখিনি ইমান ধুনীয়া হৈ আছে, জাষ্ট কাটি আনিছে। আজি দেখুৱাম মই আপোনালোকক আমি কেনেদৰে হাঁহৰ মাংস বনাই খাওঁ। এয়া মই হাঁহৰ মাংসখিনি ভালদৰে ধুই মেলি মেৰিনেট কৰি থৈছোঁ। ইয়াতে দিছোঁ পিঁয়াজ, আদা, নহৰু, জিৰা গুড়ি, হালধি, নিমখ এনেকৈ, আৰু কেঁচা মিঠাতেল দিছোঁ। আৰু ইয়াতে কেৰাহী গৰম হওঁতে এতিয়া মিঠাতেল দিছোঁ। আৰু 2টা পিঁয়াজ কুটিও থৈছোঁ তেলত দিবলৈ, ভাজি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম, তাৰপিছতহে মেৰিনেট কৰি থোৱা মাংসখিনি দিম। হাঁহৰ মাংসত বহুত তেল থাকে, সেইকাৰণে মই বহুত বেছি তেল দিয়া নাই, যিমান দিব লাগে সিমানে দিছোঁ। আৰু এইখিনি এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে, এতিয়া মই দিম ইয়াতে মাংসখিনি, মেৰিনেট কৰি থোৱা মাংসখিনি দিম মই ইয়াতে। লগতে মই ইফালে বনাই আছোঁ বেঙেনা ভাজি। দুইফালেও বহাই দিছোঁ, নহ'লে টাইম নিমিলে।
বহুত কেইখন বনাবলগীয়া হয়। আমাৰ মাহঁতে নাখায় যিহেতুকে মাছ মাংস একো। আমাৰ কাৰণে মাছ মাংস থাকিলেও মাহঁতৰ কাৰণে আকৌ বেলেগে ভেজ তৰকাৰী ভাজি চব বনাব লাগে। ইয়াতে আলু দিম মই এতিয়া। এয়া পনীৰ কাটি থৈছোঁ। এইখিনি এতিয়া মাংসখিনি প্ৰায় ভাজা লাগিছে। এয়া ক'লা হ'বলৈ আৰম্ভ কৰিছে আৰু কালাৰটো। এয়া মাংসৰ পৰা তেল ওলোৱা আৰম্ভ কৰিছে আৰু ভালদৰে ভাজি লাগিছে মাংসখিনি। ইয়াতে মই এতিয়া পানী ঢালি দিম। ইয়াতে অকণমান মই গৰম মছলা দিছোঁ আৰু এতিয়া দিম মই অকণমান জালুক, ঘৰতে বনোৱা জালুক। জালুক মেইন হয় হাঁহৰ মাংসত। জালুক দিলে টেষ্টটো বেলেগ ধুনীয়া লাগে আৰু খাই বহুত ভাল লাগে। এয়া মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। আমি ৰেড চিলি একেবাৰে আমাৰ ঘৰত ব্যৱহাৰ নহয়, হ'লেও কালাৰ ইমান ধুনীয়া হৈছে। খাই বৈ আজৰি হ'লোঁ অথনিয়ে। হাঁহৰ মাংসখিনি খাবলৈ বহুত টেষ্টি হৈছে আৰু এতিয়া 3:30 বাজে। চানেও শুলে ভাত খাই আৰু মই আজি মূৰ ধুইছিলোঁ, সেইকাৰণে এতিয়া ফেনৰ তলত অকণমান বহিছোঁ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইয়াতে সামৰোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ